हेलो गाइस वेलकम टू माय यूट्यूब चैनल प्रदीप्शन मैं आज आपनालोकर कारण एटा नतुन भिडिओ লৈ আহিছো ভিডিওটো যেন আপোনালোকে সম্পূৰ্ণকৈ চাই আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে যেন সাবস্ক্ৰাইব কৰি দিয়ে আৰু বেলটো দবাই দিব যাতে মোৰ এনেকুৱা ভিডিওবোৰ আপোনালোকে পাই থাকে আপোনালোকে চাই থাকক কথা ইমান ডাঙৰ বৃহৎ এলেকা এটা মানে কি হৈছে যে জয়গুৰু অনুকূল ধৰ্ম সৎসংগ বিহাৰ মানে অল নৰ্থ ইষ্ট মানে আপোনালোকৰ সকলোৰে মানে মানুহ আহিব প্ৰায় 10 লাখৰো অধিক হ'ব মানুহ আৰু এইপিনে চাই থাকক আপোনালোকে কিমান ডাঙৰ এলেকা এটা লৈছে কিমান মানে একদম বৃহৎ এলেকা আৰু আপোনাক মই দেখুৱাই আছো সকলো আপোনালোকে চাই থাকক মই আপোনালোক সকলোকে নিমন্ত্ৰণ দিছে আপোনালোক সকলোৱে আহিব আহিলে ভাল লাগিব মন্দিৰ এটা বনাইছে সেই মন্দিৰটোৰ ওচৰলৈ মই গৈ আছো আপোনালোকক মই মন্দিৰটো দেখুৱাম আপোনালোকে মন্দিৰটো চাই থাকক কি সুন্দৰকৈ বনাইছে মন্দিৰটো আপোনালোকে চাই লওক কি সুন্দৰকৈ বনাইছে বহুত ডাঙৰ মন্দিৰ মাত্ৰ এদিনৰ কাৰণে এই মন্দিৰটোত পূজা কৰিব আৰু মহান মহান ব্যক্তি আহি সকলোৰে আগত জ্ঞান প্ৰকাশ কৰিব মাত্ৰ এদিনৰ কাৰণে সেইদিনা হৈছে ফেব্ৰুৱাৰীৰ 4 তাৰিখ ৰবিবাৰ মনত ৰাখিব যে ফেব্ৰুৱাৰীৰ 4 তাৰিখ ৰবিবাৰে এই মন্দিৰটোত পূজা হ'ব বহুত ডাঙৰ পূজা ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰিব মানে 4 তাৰিখে হ'ব মেইন পূজা তেখেতসকলে পূজা কৰিব 4 তাৰিখে এইবিলাক হ'ল মানে কাঠ মানে 5 ইঞ্চিৰ কাঠ ইয়াতো লাইন লাইনকৈ মানে গজাল মাৰি আছে কি কৰিব হেতু নাজানো তেখেতসকলে তথাপিতো মই খোধা নাই চাই লওকচোন কি কৰিব এইখিনি বৃহৎ এলেকা এটা লৈছে আৰু ইমান মানে কাম কৰিছে নহয় তেখেতসকলে দিন ৰাতি পুৰা কাম কৰি আছে তেখেতসকলে জানো মানে 4 তাৰিখৰ আগত পুৰা সম্পূৰ্ণ হ'বই লাগিব কামখিনি এইকাৰণে চাই লওক আপোনালোকক মই দেখুৱাই আছে আপোনালোকে নিশ্চয় আহিব সকলোকে নিমন্ত্ৰণ দিছে গতিকে গাইস ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু আপোনালোক যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ আজিলৈ এৰিছো।